নমস্কাৰ কাৰেণ্ট ট্ৰেণ্ড আসামৰ বিশেষ অনুষ্ঠান আপুনি কি কইলৈ মই বিনাখাই আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আপুনি কি কয় বিশেষত প্ৰত্যেকবাৰে আমি ব্যতিক্ৰম একোটা বিষয় আপোনালোকৰ সন্মুখলৈ লৈ অহাৰ চেষ্টা কৰো আৰু তেনে প্ৰচেষ্টাৰে এবাৰ আমি আপোনালোকৰ সন্মুখত পুনৰবাৰ লৈ আহিছো অন্য এক ব্যতিক্ৰম বিষয়। আসলতে উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এটা বিশেষ চেণ্টাৰ গঢ় লৈ উঠিছে নিউৰো ৰিহেব চেণ্টাৰ। আপোনালোকে হয়তো বহুতে শুনিছে বহুতে হয়তো শুনাও নাই। এক ব্যতিক্ৰম আসলে ব্যতিক্ৰম প্ৰচেষ্টা আৰু এই ব্যতিক্ৰম প্ৰচেষ্টাৰ আঁৰৰ ব্যক্তিগৰাকী আজি আমাৰ সৈতে উপস্থিত আছে আৰু আমাৰ সৈতে উপস্থিত আছে ডাক্তৰ আব্দুল সাত্তাৰ। আমি পোন প্ৰথমে আব্দুল সাত্তাৰ সৈতে আপোনালোক সকলোকে চিনাকি কৰাই দিব বিচাৰিম। আমি যেহেতু কৈছে আমাৰ সৈতে উপস্থিত আছে ডক্টৰ আব্দুল সাত্তাৰ। আব্দুল দা পুনতে আপোনাক স্বাগতম জনাইছো। ধন্যবাদ কাৰেণ্ট ট্ৰেণ্ড আসামলৈ মই ধন্যবাদ জনাইছোঁ মোক এইখিনি সুবিধা দিয়াৰ কাৰণে। আব্দুল দা পোনে পোনে আপোনাৰ কাষলৈ প্ৰশ্ন লৈ যাম। ব্যতিক্ৰম প্ৰচেষ্টা উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আপুনি এনে এটা চেণ্টাৰ গঢ়ি তুলিছে নিউৰো ৰিহেব চেণ্টাৰ। আমি ৰিহেব চেণ্টাৰ শুনিছোঁ উত্তৰ পূৰ্বাসীয়ে হয়তো শুনাও নাই নিউৰো ৰিহেব চেণ্টাৰ কি কেনেকৈ আহিলে ব্যতিক্ৰম প্ৰচেষ্টা। একচুৱেলি ৰিহেব চেণ্টাৰ ঠিকেই কৈছে আপুনি ৰিহেব চেণ্টাৰ আছে অসমত বহুত আছে নোহোৱা নহয় আৰু আমাৰ নিউৰো ৰিহাব আৰু বেলেগ ৰিহাবৰ মাজত এটা ডিফাৰেঞ্চ আছে। বেলেগ ৰিহাববিলাকত যেনেকুৱা ধৰণৰ ড্ৰাগছ এডিক্টেড বা যিকোনো এডিকশ্যনৰ কাৰণে যিখিনি ৰিহেব চেণ্টাৰ থাকে বা কোনোবা বানপানী হওক বা অইন কিবা প্ৰাকৃতিক দুৰ্যোগতে হওক যিবিলাক চেল্টাৰ দিয়া যায় সেইবিলাক ৰিহাব সেইটো এটা বেলেগ ৰিহাব আৰু নিউৰো ৰিহাবটো হ'ল কমপ্লিটলি এটা বেলেগ এটা চেপ্টাৰ মেডিকেল ৰিহাব হয় এইটো। ইয়াত যিখিনি মানুহ মেডিকেলৰ ট্ৰিটমেণ্টৰ পিছত ফাৰ্ষ্ট লাইনৰ ট্ৰিটমেণ্ট পিছত ছেকেণ্ড লাইনৰ ট্ৰিটমেণ্ট যাৰ প্ৰয়োজন হয় যাৰ কোনো ধৰণৰ এক্সিডেণ্টেই হওক বা শাৰীৰিক কিছুমান ব্যাধিৰ কাৰণে হওক বেমাৰৰ কাৰণে হওক যাক মেডিকেল ৰিহাবৰ প্ৰয়োজন পেৰালাইচিছ বুলি আমি ধৰিব পাৰোঁ যিকোনো ধৰণৰ পক্ষাঘাত আমি ক'ব পাৰোঁ সেই মানুহখিনিক যাতে আমি ছেকেণ্ড লাইন ট্ৰিটমেণ্ট যিটো মেডিকেলৰ পিছৰ ট্ৰিটমেণ্টটো দিব পাৰোঁ সেইকাৰণে আমাৰ শুশ্ৰূষা নিউৰো ৰিহাব গঠন কৰা হৈছিলে। আমাৰ ছেকেণ্ড লাইন ট্ৰিটমেণ্টখিনি যাতে আমি ৰাইজক ভালকৈ দিব পাৰোঁ। হয় নিশ্চয় মই আপোনাক যিহেতু এগৰাকী ডাক্তৰ আপুনি আৰু চিকিৎসক যিহেতু চিকিৎসকসকলৰে টাৰ্ম এইবিলাক যে প্ৰথম যিটো ট্ৰিটমেণ্ট ছেকেণ্ড ট্ৰিটমেণ্ট আমাৰ সাধাৰণ জনতাই কিন্তু এই বিষয়বিলাক ইমানো বুজি নাপায়। তথাপিতো মই আপোনাক এই মুহূৰ্তত সুধিব বিচাৰিম আপুনি যিহেতু কৈছে ছেকেণ্ড লাইন ট্ৰিটমেণ্টত আচলতে কি থাকেনো। ছেকেণ্ড লাইন ট্ৰিটমেণ্ট য়েছ ভাল প্ৰশ্ন এটা কৰিছে। সাধাৰণ ভাষাত যদি ক'বলৈ যাওঁ মই ঘৰুৱা ভাষাত একেবাৰে ঘৰুৱা ভাষাত যদি ক'বলৈ যাওঁ সন্তান এজন মাক এগৰাকীয়ে জন্ম দিয়ে সন্তান জন্ম দিয়ে মায়ে তো মাৰ সেই সন্তান জন্ম দিয়াৰ পিছত সেই সন্তানজন যেতিয়া পঢ়িব জনা হ'ব লিখিব জনা হ'ব তেতিয়া এজন শিক্ষকৰ প্ৰয়োজন হয় যে তেওঁক অ আ ক খ ABCD শিকায় পৃথিৱীখনত কেনেকৈ আগবাঢ়ি যাব লাগিব কেনেকৈ চলিব লাগিব তেওঁ ভৱিষ্যত জীৱন কেনেকৈ আগবঢ়াই নিব লাগিব তেওঁ ইঞ্জিনিয়াৰিঙত যাব নে মেডিকেল পঢ়িব নে তেওঁ টিচিং লাইনতে যাব কি পঢ়িব কেনেকৈ আগবাঢ়িব তেওঁৰ ভৱিষ্যত জীৱনটো কেনেকৈ আগবঢ়াই নিব সেই গোটেইখিনি কথা শিক্ষক এজনে ষ্টুডেণ্ট এজনক ছাত্ৰ এজনক শিকাই দিয়ে। ত' মাক এজনী জন্ম দিয়াৰ পিছত ছেকেণ্ড জীৱনটো দিয়ে শিক্ষকে। তো আমাৰ মেডিকেলতো তেনেকুৱা এজন পেচেণ্ট ধৰক ষ্ট্ৰোক হৈ আহিছে বা এক্সিডেণ্ট হৈ আহিছে কিবা কাৰণত ধৰক মানুহজনৰ হাত এখন ভৰি এখন পেৰালাইচিছ হ'ল বা ধৰি লওঁ যদি আমি মানুহজনৰ দুখন ভৰি পেৰালাইচিছ হ'ল বা গোটেই শৰীৰটোৱে পেৰালাইচিছ হ'ল তো হস্পিটেল এখনত ফাৰ্ষ্ট লাইনৰ ট্ৰিটমেণ্ট হয় যেনেকৈ মাকজনে সন্তানজনক জন্ম দিয়ে হস্পিটেলখনত এখনে ট্ৰিটমেণ্ট ফাৰ্ষ্ট লাইনত ট্ৰিটমেণ্ট কৰি মানুহজনক জীৱন দান দিয়ে মানুহজনক মৃত্যুমুখৰ পৰা বচাই আনে। কিন্তু মৃত্যুমুখৰ পৰা বচাই আনিলে নহ'ব এজন মানুহ যদি ষ্ট্ৰোক হ'ল বা এক্সিডেণ্ট হ'ল তেওঁ যদি পক্ষাঘাত হ'ল বা পেৰালাইচিছ হ'ল সেই পেৰালাইচিছখন তেওঁ ভৱিষ্যতে কেনেকৈ চলিব ভৱিষ্যতৰ নিজৰ জীৱন কেনেকৈ আগবঢ়াই নিব সমাজৰ লগত কেনেকৈ থিয় হ'ব সেইখিনি কথা আমি ছেকেণ্ড লাইনৰ ট্ৰিটমেণ্টত বুলি ভাবোঁ আৰু সেইখিনি কথাই আমি শুশ্ৰূষা নিউৰো ৰিহাব চেণ্টাৰত সেইখিনি চিকিৎসাই আমি শুশ্ৰূষা নিউৰো ৰিহাব চেণ্টাৰত আমি যিখিনি আমাৰ ওচৰত পেচেণ্ট আহে সেইখিনি আমি দিয়াৰ চেষ্টা কৰোঁ। নিশ্চয়কৈ আচলতে ক'ব লাগিব যে ব্যতিক্ৰম প্ৰচেষ্টা আৰু এই ব্যতিক্ৰমতাৰ মাজতে মই আৰু এটা বিষয় আপোনাক সুধিব বিচাৰিম। উত্তৰ পূৰ্বাঞ্চলত পেৰালাইচিছ হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈছে বুলি সমীক্ষাই কয় আৰু বিভিন্ন কাৰণত পেৰালাইচিছ হয় বুলি কয়। এজন চিকিৎসক হিচাপে মই আপোনাৰ পৰা জানিব বিচাৰিম কিয় মানে এনেকুৱা ধৰণৰ পেৰালাইচিছৰ সংখ্যা ৰাজ্যত উত্তৰ পূৰ্বাঞ্চলত বৃদ্ধি হৈছে আমাৰ খাদ্যভাগে ইয়াৰ বাবে দায়ী নেকি। খাদ্যভাগ বুলি নহয় বিভিন্ন কাৰণ থাকিব পাৰে খোৱা লোৱাৰ লগতে শাৰীৰিক ব্যায়াম নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন উত্তৰ পূবৰ মানুহ স্বাস্থ্যৰ প্ৰতি সচেতন নহয় নেকি। ডেফিনেটলি ক'ব পাৰোঁ বহুত ক্ষেত্ৰত আমাৰ মানুহ সচেতন এতিয়া আহিছে বাৰু সজাগতা সুপৰিকল্পিত খাদ্য অভ্যাস নকৰে কি খাব লাগিব কেনেকৈ চলিব লাগিব ইমানখিনি চোৱা চিতা নকৰে আমাৰ মানুহে দিনেতে কেৱল কামেই চিন্তা কৰি থাকে। তো মই ভাবোঁ কি খোৱা লোৱাৰ লগতে আৰু বাইক এক্সিডেণ্ট ট্ৰেফিক এক্সিডেণ্ট আমাৰ উত্তৰ পূৰ্বাঞ্চলত বহুত হয় তেনেকুৱা এক্সিডেণ্টটো আমি বহুত ল'ৰা ছোৱালী বা বয়সীয়াল মানুহক আমি এক্সিডেণ্ট হোৱা দেখা পাওঁ যাৰ ফলত তেওঁলোকে গোটেই
জীৱন পেৰালাইচিছ হৈ বিচনাত পৰি থাকিবলগীয়া হয়। এতিয়ালৈকে মই দেখিছোঁ বহুত মানুহ এনেকুৱাতো ঘৰে ঘৰে আছে চাগে, গাঁৱে গাঁৱে একোজন হ'লেও পেৰালাইচিছ মানুহ পৰি আছে, যি থিয় হ'ব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে, যাৰ সুচিকিৎসাৰ অভাৱ, টকা পইচাৰ অভাৱ কাৰণে কোনো চিকিৎসা বাহিৰত যাব নোৱাৰে। তো তেনেকুৱা বহুত মানুহ আছে। অকল এনেকুৱা নহয় যে খাদ্যাভ্যাসেই হ'ব, তাৰ কাৰণে পেৰালাইচিছ, ষ্ট্ৰোক হ'ব, প্ৰেছাৰ বাঢ়িব, ষ্ট্ৰোক হ'ব, তেনেকুৱা কথা নহয়। ৰোড ট্ৰেফিক এক্সিডেণ্টৰ ক্ষেত্ৰতো আমি বহুত দেখিব পাওঁ, তেনেকুৱা ধৰণৰ পেৰালাইচিছ হোৱা বহুত মানুহ দেখিবলৈ পাওঁ। শেহতীয়া এক সমীক্ষাত আচলতে প্ৰকাশ পাইছিল যে আমাৰ ৰাজ্য বুলিয়ে নহয়, উত্তৰ পূৰ্বাঞ্চলত এলকহলিক লোকৰ সংখ্যাও কিন্তু আটাইতকৈ বেছি। ঠিক, সমীক্ষাৰ সকলোৱে বেলেগ বেলেগ হ'ব পাৰে, সকলোৰে সমীক্ষা বেলেগ বেলেগ হ'ব। তো এলকহলৰ লগত এটা কাৰণ নেকি? হ'ব পাৰে, কিছু ক্ষেত্ৰত হ'ব পাৰে, কিছু ক্ষেত্ৰত শাৰীৰিকভাৱে দুৰ্বল কৰিব পাৰে কিছু মানুহক, শাৰীৰিক দুৰ্বলতাই অক্ষমতালৈ আনিব পাৰে নিশ্চয়কৈ। এলকহলো তাৰ কাৰণে এটা কাৰণ হ'ব পাৰে নিশ্চয়। নিশ্চয়কৈ, যিহেতু আমি কথা পাতিছোঁ এই বিষয়বিলাক, তাৰ মাজতে মই সুধিব বিচাৰিম, নিউৰ' ৰিহেব চেণ্টাৰত, শুশ্ৰূষা নিউৰ' ৰিহেব চেণ্টাৰত প্ৰথম এগৰাকী ৰোগী, আপুনি যিহেতু কৈছে পেৰালাইচিছ হওক বা অন্য যিসমূহ অক্ষমতা, তেওঁলোকক ডাক্তৰে জীৱনদান দিয়ে, তাৰপিছত আপোনালোকে জীৱনটোক উদযাপনৰ বিষয়টো তেওঁলোকক দেখুৱায়। কেনেদৰে আপোনালোকৰ সেই আৰম্ভণিটো কেনেকৈ হয়? এজন ৰোগী লৈ অহাৰ পিছত আপোনালোকে তেওঁক কেনেধৰণে প্ৰশিক্ষণবিলাক দিয়ে? প্ৰথম কথা, এজন ৰোগী যেতিয়া হস্পিটেলত ভৰ্তি হয়, ষ্ট্ৰোক হওক বা এক্সিডেণ্ট হওক, যি কাৰণত যদি তেওঁ পক্ষাঘাত লৈ আহে, পেৰালাইচিছ ধৰণৰ তেনেকুৱা ধৰণে যদি শাৰীৰিক অক্ষমতা লৈ আহে, বা মানুহজনে যদি কথা ক'ব নোৱাৰা হৈছে, কিছুমান ষ্ট্ৰোকৰ ক্ষেত্ৰত দেখিব পাওঁ, বা কেতিয়াবা ব্ৰেইন টিউমাৰ হওক বা তেনেকুৱা ধৰণৰ টিউমাৰজনিত কাৰণতো অপাৰেশ্যনৰ পিছত মানুহে কথা ক'ব নোৱাৰা হয়, খোজ কাঢ়িব নোৱাৰা হয়, হাত ভৰি লৰচৰ কৰিব নোৱাৰা হয়। তো তেতিয়া পেচেণ্ট এজন আহিলে প্ৰথমে আমি চাই লওঁ যে তেওঁৰ কোনটো অসুবিধা মেইনলি পেৰালাইচিছ হৈছে, তেওঁৰ হাত ভৰি পেৰালাইচিছ হৈছে, তেওঁ খোজ কাঢ়িব নোৱাৰে, তেওঁ কথা ক'ব নোৱাৰে, কোনটো অসুবিধা হৈছে। তো সেই হিচাপে আমাৰ তাতে চিকিৎসা হয়। যদি তেওঁক পেৰালাইচিছ হৈছে, তেন্তে আমি ফিজিঅ'থেৰাপি ষ্টাৰ্ট কৰোঁ। তেওঁৰ হাত ভৰিৰ কাৰণে বিভিন্ন ধৰণৰ আমাৰ এক্সাৰচাইজ কৰা মডেলিটিছ আছে, ইকুইপমেণ্টছ আছে, তাৰ দ্বাৰা আমি পেচেণ্টখিনিক ট্ৰিটমেণ্ট কৰাৰ চেষ্টা কৰোঁ। ঠিক তেনেদৰে যদি মানুহজনে কিবা কাৰণত ষ্ট্ৰোক হওক বা ব্ৰেইনৰ টিউমাৰৰ কাৰণে অপাৰেশ্যনৰ পিছতো কথা ক'ব পৰা নাই, তো কথা ক'ব নোৱাৰাৰ কাৰণে আমি স্পীচ থেৰাপি ইউজ কৰোঁ। স্পীচ থেৰাপিয়ে যে মানুহজনক কথা পুনৰাই কেনেকৈ ক'ব সেইখিনি ট্ৰেইনিং দিয়ে স্পীচ থেৰাপিৰ দ্বাৰা। চ' যাক যেনেকুৱা লাগে, যিজন পেচেণ্টে যেনেকুৱা নিডছ হয়, সেই হিচাপে আমি চিকিৎসা কৰোঁ। নিশ্চয়কৈ, অকণমান ব্যক্তিগত জীৱনৰ কথা সুধিম মই আপোনাৰ পৰা, যিহেতু এগৰাকী চিকিৎসক, সামাজিক সত্তা এতিয়া আপুনি, আৰু যিহেতু আপুনি আৰম্ভ কৰিছে শুশ্ৰূষা নিউৰ' ৰিহেব চেণ্টাৰ, আৰু তাত আপোনাক বহুতে এতিয়া চিনি পোৱা হৈছে, তাৰ মাজতে কিন্তু সামাজিক সত্তা একোজনৰ জীৱনৰ বিষয়ে মানুহে জানিব বিচাৰে। ব্যক্তিগত জীৱনত আমি যিমান দূৰ জানো, আপোনাৰ এটা থিয়ৰী আছে, আপোনাৰ জীৱনটো সংখ্যা ৰেখাত আপুনি চলায়। সংখ্যা ৰেখাত হয়, সকলোৰে জীৱনৰ নিজা নিজা থিয়ৰী থাকে। চ' মোৰো এটা সংখ্যা ৰেখা আছে, সেই সংখ্যা ৰেখাতে মই চলাওঁ। শূন্যৰ আগত থাকিম, নহ'লে পিছত থাকিম, শূন্য কেতিয়াও নহয়। মানুহ কোনো শূন্য হ'ব নোৱাৰে, প্ৰত্যেকজনে একোটা বিশেষ কাৰণ লৈ জন্ম হয় পৃথিৱীত। চ' সকলোৰে একোটা উদ্দেশ্য থাকে, আৰু সেই নিজৰ উদ্দেশ্যটো নিজে বুজি পোৱাটো প্ৰয়োজন। মোৰ উদ্দেশ্য মই বুজি পাইছোঁ, মই ৰাইজৰ কাৰণে কি কৰিব লাগে, ৰাইজৰ কাৰণে কি কৰিব পাৰোঁ, সেইখিনি কথা মই বুজি পাইছোঁ, আৰু সেইখিনি বুজি পাই মই শুশ্ৰূষা নিউৰ' ৰিহেব ষ্টাৰ্ট কৰিছোঁ, আৰম্ভ কৰিছোঁ এটা এণ্টায়াৰ টীম লৈ, যাতে মই ৰাইজক শুশ্ৰূষা কৰিব পাৰোঁ। যিখিনি মানুহ খোজ কাঢ়িব নোৱাৰা হৈছে, কথা ক'ব নোৱাৰা হৈছে, সেই মানুহখিনিক আকৌ যাতে জীৱনটো ভালদৰে উদযাপন কৰিব পাৰে, আকৌ যাতে আগৰ নিচিনাকৈ ঘূৰা ফুৰা কৰিব পাৰে, কথা ক'ব পাৰে, সেইখিনি যাতে মই মানুহখিনিক হেল্প কৰিব পাৰোঁ, সেইখিনি মই চেষ্টা কৰিছোঁ। নিশ্চয়কৈ, আপুনি যিহেতু কৈছে আপুনি শূন্যক বেয়া পায়, শূন্য হৈ থাকিব নিবিচাৰে, জীৱনটোক শূন্যত ৰাখিব নিবিচাৰে, কিন্তু আমি যিমান দূৰ জানো, ডাক্তৰ আব্দুল ছাত্তাৰ চিকিৎসক হোৱাৰ আগতে এজন অভিনেতাও কিন্তু। তেতিয়াহ'লে সেই অভিনয় ক্ষেত্ৰখনক আপুনি মাইনাছত ধৰিব নেকি কেনেবাকৈ সংখ্যা ৰেখাৰ? ন শূন্য অবিহনে জীৱন নহয়, শূন্য লাগিবই। মই কৈছোঁ শূন্যৰ আগত নহ'লে পিছত থাকিম। শূন্যৰ আগত থাকিলে যদি 1 হওঁ, তেনেহ'লে 10 হ'ম, 2 হ'লে 20 হ'ম, 1000 হ'লে 10,000 হ'ম। তো শূন্যৰ আগত নহ'লে পিছত থাকিম, শূন্য কেতিয়াও নহয়। অভিনেতা ডেফিনেটলি অভিনয় কৰি ভাল পাওঁ, যেতিয়াই সুবিধা পাইছোঁ অভিনয় কৰি থাকিম। চ' অভিনয় এটা মোৰ নিচা, আৰু মোৰ এইটো ৰাইজৰ সেৱা কৰাটো এটা নিচা। তো গতিকে মই দুটাই সমানে চলাই থাকিম ভৱিষ্যতে। মানুহে কয় জীৱনৰ লক্ষ্য এটাই হ'ব লাগে। এতিয়া মই যদি আব্দুল দাক সোধোঁ, আপোনাৰ লক্ষ্য আচলতে কোন দিশে, অভিনয়ৰ দিশে নে চিকিৎসক? আপুনি যিহেতু এজন চিকিৎসক, কোন দিশে আপোনাৰ লক্ষ্য? ধন্যবাদ, ভাল কুৱেশ্যন এটা কৈছে আপুনি। লক্ষ্য কোন দিশে? লক্ষ্য এটাই মোৰ,
যিখিনি মানুহ মোৰ ওচৰত আহে সেইখিনি মানুহক কিমান ভালদৰে পাৰোঁ মই চিকিৎসা কৰিবৰ কাৰণে আকৌ আগৰ অৱস্থালৈ কেনেকৈ ঘূৰাই আনিব পাৰোঁ আৰু যদি ঘূৰাই আনিব নোৱাৰোঁ আগৰ অৱস্থালৈ কেনেকৈ আগবাঢ়ি যাব পাৰিব কেনেকৈ কি কৰিলে তেওঁ ভালদৰে নিজৰ জীৱনটো পেৰালাইচিছৰ পৰা বা কথা ক'ব নোৱাৰাৰ পৰা কেনেকৈ জীৱনটো আকৌ সুচাৰুৰূপে পালন কৰি নিব পাৰিব সেইটোৱে মোৰ উদ্দেশ্য মোৰ লক্ষ্য আৰু উদ্দেশ্য আৰু অভিনয় মোৰ নিচা মই কৰি ভাল পাওঁ মানুহে যেনেকৈ ভাত খাই ভাল পায় লগতে ৰাতিপুৱা চাহো একাপ খায় ইভিনিং চাহো একাপ খায় তো স্নেক্সৰ নিচিনাকৈ অভিনয় মোৰ তেনেকুৱা চ' ডেফিনেটলি ভাত খাই থাকিলে নহ'ব লগতে চাহো খাব লাগিব এটা চৰ্বতো খাব লাগিব ডেফিনেটলি চ' তেনেকুৱা ধৰণৰ কথা মই অভিনয়টো মোৰ লগত তেনেকুৱাকৈ আছে থাকিব মই যেতিয়াই সুবিধা পাওঁ অভিনয় কৰিম অভিনয় কৰি থাকিম লগতে মোৰ উদ্দেশ্য মই কেতিয়াও পাহৰি নাযাওঁ যিখিনি ৰাইজৰ সেৱাৰ কাৰণে মই যিখিনি কৰিব পাৰোঁ ডেফিনেটলি মই সেইখিনি কৰি থাকিম শুশ্ৰূষা নিউৰো ৰিহাব চেণ্টাৰৰ জৰিয়তে আব্দুল দা আৰু এটা কথা আপোনাক মই সুধিলোঁ অভিনয়ৰ কথা কৈছে আৰু অভিনয়ত আপোনালোকে হয়তো ভিলেইনৰ ৰূপত দেখিছে এই মানুহজনক অভিনয় ক্ষেত্ৰখনত কিন্তু তেওঁ ভিলেইনৰ ৰূপত আপোনালোকৰ সন্মুখত ধৰা দিয়ে কিন্তু প্ৰকৃততে তেওঁ ভিলেইন নহয় আজি আপোনালোকৰ সৈতে আমি চিনাকি কৰাই দিছোঁ তাৰ উপৰিও যিহেতু আমি কৈছে তেওঁ অভিনয় ক্ষেত্ৰতো জড়িত বা চিকিৎসা সেৱাৰ ক্ষেত্ৰতো জড়িত আৰু তাৰ মাজতো তেওঁ বৰ্তমান এখন গ্ৰন্থ লিখি উলিয়াইছে দ্য জাৰ্নি অফ এ ফিজিঅ'থেৰাপিষ্ট দাদা মই পোনে পোনে সেই বিষয়তে সুধিব বিচাৰিম আপুনি কিয় গ্ৰন্থ এখন লিখাৰ কথা ভাবিলে তাৰ মাজত আপুনি যিহেতু কামসমূহতো কৰিয়ে আছে তাৰ মাজত আপুনি জনসাধাৰণক গ্ৰন্থৰ আকাৰে কিয় এই বিষয়বিলাক জনাবলৈ চেষ্টা কৰিছে এতিয়া একচুৱেলি ফিজিঅ'থেৰাপি প্ৰফেশ্যনটো যেতিয়া চুজ কৰিছিলোঁ তেতিয়াৰ পৰা কিছুমান ঘাত প্ৰতিঘাত সংঘাতৰ মাজেৰে আগবাঢ়িছোঁ আৰু ফিজিঅ'থেৰাপিক যিখিনি দেখিছোঁ মানুহে ক'ৰবাত ভাল পায় ক'ৰবাত বেয়া পায় ফিজিঅ'থেৰাপি মানুহে কনফিউজ ফিজিঅ'থেৰাপি কি কৰে ইয়াৰ ৰোল কি মেডিকেলৰে এটা বস্তু হয় ইয়াৰ দ্বাৰা হয় কি ব্যায়াম দুটামান কৰিলে ফিজিঅ'থেৰাপি হয় নেকি খোজকাঢ়িলে ফিজিঅ'থেৰাপি হয় নেকি কেতিয়াবা আমি কিছুমান চিকিৎসকো দেখা পাওঁ যে আপুনি একো নাই অলপ খোজকাঢ়ি থাকক আপোনাৰ হৈ যাব সেই ফিজিঅ'থেৰাপি খোজকাঢ়ি থকাটোৱে ফিজিঅ'থেৰাপি হাত দুখন এনেকৈ লৰচৰ কৰিব এয়া আপোনাৰ ফিজিঅ'থেৰাপি চ' তেনেকুৱা ধৰণৰ বহুত লগতে কিছুমানে কয় যে অলপ ফিজিঅ'থেৰাপিত একো নাই মালিচ কৰি দিয়ে মালিচ কৰি দিলে ভাল লাগে এই ফিজিঅ'থেৰাপি চ' ফিজিঅ'থেৰাপি তেনেকুৱা একো নহয় যে অলপ মালিচ কৰি দিলে আপোনাৰ অলপ ভাল লাগিব মনটো এইটো মাছাজ পাৰ্লাৰ নহয় যে ফিজিঅ'থেৰাপি কৰিলে আপোনাৰ মাছাজ কৰিলে আপুনি ভাল হ'ব বেমাৰ সেই কনফিউজনটো মানুহৰ মাজত মই সজাগতা অনাৰ কাৰণে জানি হ'ব ফিজিঅ'থেৰাপিষ্ট কিছুমান জনা মানুহে কেতিয়াবা নজনা ভাও ধৰে তেওঁলোকে কয় যে হাতখন দাঙিলে বা ভৰি অকণমান খোজ কাঢ়িলে ফিজিঅ'থেৰাপি ন' ডেট ইজ নট ফিজিঅ'থেৰাপি তো ফিজিঅ'থেৰাপি কি হয় ফিজিঅ'থেৰাপি কি কৰে ফিজিঅ'থেৰাপি কি কৰিব পাৰে সেইখিনি কথাই জানিব ফিজিঅ'থেৰাপিষ্ট আছে আৰু লগতে ফিজিঅ'থেৰাপি কিয় আহিলোঁ মই কিয় চুজ কৰিলোঁ ফিজিঅ'থেৰাপিত কি পালোঁ আৰু সমাজৰ বাবে কি কৰিব পাৰিম কি আশা আছে ফিজিঅ'থেৰাপিত ভৱিষ্যত কি আছে ফিজিঅ'থেৰাপি সেই গোটেইখিনি জানি হ'ব ফিজিঅ'থেৰাপিষ্টত আছে একচুৱেলি জানি হ'ব ফিজিঅ'থেৰাপিষ্ট মোৰ কিতাপ নহয় এখন আমাৰ অসমত বা ভাৰতবৰ্ষত বা য'তেই নহওক যিয়ে ফিজিঅ'থেৰাপি কৰি আছে বা ফিজিঅ'থেৰাপিষ্ট হয় এইখন সকলোৰে কিতাপ তেওঁ নিজৰ প্ৰতিচ্ছবি দেখা পাব তেওঁ ঘৰৰ হওক সমাজ হওক যেতিয়া ফিজিঅ'থেৰাপি পঢ়িছে বা তেওঁ যেতিয়া পেচেণ্ট চাইছে পেচেণ্টৰ ঘৰত গৈছে হোম ভিজিটত গৈছে তেওঁ কি অসুবিধাৰ সন্মুখীন হৈছে মোৰ বোধেৰে মই যিখিনি অসুবিধাৰ সন্মুখীন হৈছোঁ প্ৰত্যেকজন ফিজিঅ'থেৰাপিষ্টে সেই একেই অসুবিধাখিনি জীৱনত দেখা পাইছে তো মই ভাবোঁ সেইখিনি কথাই জানি হ'ব ফিজিঅ'থেৰাপিষ্ট হৈছে যিখিনি আমাৰ পঢ়ুৱৈ সমাজে পঢ়িলে গম পাব য'ত অকল মালিচ মানে ফিজিঅ'থেৰাপিষ্ট নহয় তাত এটা চেপ্টাৰো আছে একচুৱেলি মালিচমেনৰ পৰা ফিজিঅ'থেৰাপিষ্টলৈকে চ' মালিচ মানে ফিজিঅ'থেৰাপি নহয় হাত ভৰি দাঙিলে ফিজিঅ'থেৰাপি নহয় খোজকাঢ়ি ঘূৰি ফুৰিলে ফিজিঅ'থেৰাপি নহয় আপোনাৰ নতুন গ্ৰন্থলৈ আমাৰ শুভকামনা আছে তাৰ মাজতে মই আৰু এটা কথা সুধিব বিচাৰিম ফিজিঅ'থেৰাপিৰ বিষয়টো যিহেতু আহিছেই আমাৰ ৰাজ্যত মই উত্তৰ পূবৰ কথা ক'বলৈ নাযাওঁ কিন্তু আমাৰ ৰাজ্যত ফিজিঅ'থেৰাপিৰ এই বিষয়টো খুব বেছি দিনো হোৱা নাই মানুহৰ মাজত বিয়পি পৰা এই বিষয়টো গাঁৱৰ সাধাৰণ মানুহে নাজানিছিলে ফিজিঅ'থেৰাপি কি আৰু এই বিয়পি পৰাৰ ক্ষেত্ৰত আপুনি কি বুলি ক'ব আচলতে কেনেকৈ এই মানুহৰ মাজলৈ সোমাই গ'ল এই বিষয়টো এতিয়া চাওক কিমান দিন আৰু মেডিচিন খাব কিমান দিন আৰু পেইন কিলাৰ খাই চলি থাকিব আঁঠুৰ বিষ হৈছে পেইন কিলাৰ খাব লাগে হাতৰ বিষ হৈছে ডিঙিৰ বিষ হৈছে পেইন কিলাৰ খাব লাগে যদি আপুনি কিছুমান টেকনিকেল এক্সাৰচাইজ পাৰ্টিকুলাৰ এক্সাৰচাইজ আঁঠুৰ বিষৰ কাৰণে কৰে আপুনি ডিঙিৰ বিষ হৈছে আপুনি পাৰ্টিকুলাৰ কিছুমান এক্সাৰচাইজ কৰি যদি আপুনি ভালকৈ চলি থাকিব পাৰে চ' ডেফিনেটলি আপুনি ফিজিঅ'থেৰাপি আঁকোৱালি ল'ব পেইন কিলাৰ খাব কিয় আপুনি যদিহে আপুনি পেইন কিলাৰ নোখোৱাকৈ আপুনি ভাল হ'ব পাৰে কি কাৰণে আপুনি পেইন কিলাৰ খাব চ' মানুহে সেইকাৰণে লাহে লাহে ফিজিঅ'থেৰাপি একচেপ্ট কৰি লৈছে যে য়েছ ফিজিঅ'থেৰাপি কৰিলেও ভালদৰে সুস্থৰূপে চলি থাকিব পাৰি
ধুনীয়াকৈ জীৱনটো আগবঢ়াই নিব, য'ত কোনো মেডিচিন বা কোনো তেনেকুৱা একো প্ৰয়োজন নহয়, ধুনীয়াকৈ আমি জীৱনটো চলাই নিব পাৰোঁ। সেইকাৰণে মানুহে মোৰ বোধেৰে আঁকোৱালি লৈছে ফিজিঅ'থেৰাপি। এতিয়া হয়তো প্ৰত্যেকখন চৰকাৰী চিকিৎসালয়তে একোজনকৈ হ'লেও ফিজিঅ'থেৰাপিষ্ট থাকে। বৰ্তমান আছে, সকলো ঠাইতে চৰকাৰে এতিয়া উপলব্ধ কৰিছে ফিজিঅ'থেৰাপিষ্ট, কাৰণ চৰকাৰৰ দায়িত্ব বুজি পাইছে। মই ভাবোঁ এতিয়া যিখিনি আহিছে তাতকৈ আৰু বহুত বেছি প্ৰয়োজন, যেনেকৈ যিকেইজন যিমান বেডেড হস্পিটেল হয় সেই হিচাপে ফিজিঅ'থেৰাপিষ্টৰ সংখ্যাও চৰকাৰে বঢ়োৱাটো মই বিচাৰোঁ, কাৰণ ফিজিঅ'থেৰাপি ক'বলৈ গ'লে অসমত একদম নেগলিজিবল হৈ আছে বৰ্তমান এতিয়ালৈকে অসম চৰকাৰৰ ফালৰ পৰা। মই বিচাৰোঁ যাতে চৰকাৰে যাতে এটলিষ্ট একো নহ'লেও প্ৰাইভেট যিকেইখন PHC হওক বা চিভিল হস্পিটেলেই হওক, মেডিকেল কলেজতো ডেফিনেটলি আছে, তাত যাতে ফিজিঅ'থেৰাপিষ্টৰ সংখ্যা বঢ়ে, যাতে আমাৰ ৰাইজে বিনা খৰচতে কম খৰচতে চিকিৎসাখিনি কৰিব পাৰে, ফিজিঅ'থেৰাপি চিকিৎসাখিনি। তাৰ কাৰণে ফিজিঅ'থেৰাপিষ্টৰ বহুত প্ৰয়োজন। মই আপোনাক ৰখাইছোঁ অকণমান, মই এই মুহূৰ্তত সুধিব বিচাৰিম আচলতে ফিজিঅ'থেৰাপিষ্ট হিচাপে অসমত ভৱিষ্যত আছেনে, বা ফিজিঅ'থেৰাপিক কেৰিয়াৰ হিচাপে ল'ব পৰা ক্ষেত্ৰ অসমত বৰ্তমান গঢ় লৈ উঠিছেনে? ডেফিনেটলি অসম বুলি কথা নহয়, য'তে মানুহ আছে তাতে ফিজিঅ'থেৰাপিৰ প্ৰয়োজন আছে। মানুহবিহীন ঠাইত ফিজিঅ'থেৰাপিৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ, আৰু অসমত যিহেতু আমাৰ মানুহেৰে ভৰ্তি হৈ আছে, গতিকে য'তেই মানুহ আছে তাতে ফিজিঅ'থেৰাপি আছে, আৰু ফিজিঅ'থেৰাপি লাগিব। ফিজিঅ'থেৰাপি কেৰিয়াৰ ডেফিনেটলি বহুতখিনি কৰিব পৰা ব্যৱস্থা আছে, কিন্তু তাৰ কাৰণে নিজকে সেই হিচাপে ইষ্টাব্লিছ কৰিব লাগিব। আপুনি অভিনেতা হ'লেই নহ'ব, যেনেকৈ আপুনি ভাল অভিনয় কৰিব লাগিব, তেতিয়াহে ৰাইজে আপোনাক আঁকোৱালি ল'ব। চ' আপুনি ফিজিঅ'থেৰাপি পাছ কৰিলেই নহ'ব, আপুনি ভাল ফিজিঅ'থেৰাপিষ্ট হ'ব লাগিব, ভালকৈ আপুনি গোটেইখিনি বস্তু জানিব লাগিব, তেতিয়া ডেফিনেটলি মানুহে আপোনাক আঁকোৱালি ল'ব, আপুনি নিজকে সমাজত প্ৰতিষ্ঠা কৰিব পাৰিব বুলি মই ভাবোঁ। নিশ্চয়কৈ আমি অনুষ্ঠানো সামৰিব লাগিব, কিন্তু মই শেষত আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি নিউৰ' ৰিহেব চেণ্টাৰ খুলিলে, বা শুশ্ৰূষা নিউৰ' ৰিহেব চেণ্টাৰত আপুনি বিভিন্ন ধৰণৰ তেওঁলোকক আগবঢ়াই আছে ফিজিঅ'থেৰাপিৰ আচলতে টাইপবিলাক আমিও নাজানো, হয়তো নহয় আমিও নাজানো সম্পূৰ্ণ চিকিৎসা বিজ্ঞানৰ বিষয় এইসমূহ। তাৰ মাজতে আপুনি সাধাৰণ লোকসকলক কিবা টিপছ দিব বিচাৰিব নেকি? ডেফিনেটলি আপোনাৰ যদি তেনেকুৱা ধৰণৰ কিবা প্ৰব্লেম হৈছে, য'ত ধৰক আপোনাৰ বিষজনিত কাৰণ, মেইনলি মই পেইনজনিত কাৰণৰ কথাই কৈছোঁ। মই বিষজনিত কাৰণ হৈছে আপোনাৰ ডিঙিৰ বিষ হৈছে, আপোনাৰ হাতৰ বিষ হৈছে, আপুনি ক'ৰবাত আঘাত পাইছে, পৰি আঁঠুত দুখ পাইছে, আপুনি খোজ কাঢ়োঁতে অসুবিধা, আপুনি আমাৰ ঘৰৰ সাধাৰণতে আমি দেখা পাওঁ মাইকী মানুহৰ ক্ষেত্ৰত, 50 উৰ্ধৰ মাইকী মানুহৰ ক্ষেত্ৰত দেখা পাওঁ আমি আঁঠুৰ বিষ হয়, তলত বহিব নোৱাৰে, পেচাব পায়খানা কৰিব নোৱাৰে, ভালদৰে আঁঠুৰ বিষ হৈছে। চ' আপুনি বিষৰ টেবলেট খাই নাথাকিও আপুনি ফিজিঅ'থেৰাপিষ্টৰ ওচৰলৈ আহক, তেওঁ আপোনাৰ জীৱনটো আকৌ ভালদৰে কেনেকৈ চলাই নিব পাৰে সেইখিনি আপোনাক খুব ভালদৰে শিকাব। কিছুমান মানুহক আমি দেখিবলৈ পাওঁ হাতৰ বিষ, হাতখন দাঙিব নোৱাৰে, উঠাব নোৱাৰে, চ' মাইকী মানুহ চুলিৰ খোপা বান্ধিব নোৱাৰে, পিছফালে হুক লগাব নোৱাৰে, তো তেনেকুৱা অসুবিধা দেখা পাওঁ। চ' তেনেকুৱা যদি অসুবিধা হৈছে আপুনি ফিজিঅ'থেৰাপিষ্টৰ ওচৰলৈ আহক। কঁকালৰ বিষত আপুনি বিচনাত পৰি আছে, পেইন কিলাৰ খাই আপুনি ভাল পোৱা নাই, ফিজিঅ'থেৰাপিষ্টৰ ওচৰলৈকে আহক। ডিঙিৰ বিষ হৈছে, আপুনি তলমূৰ কৰি লিখিব নোৱাৰে, আপুনি লিখা মেলা কৰিব নোৱাৰে, পঢ়িব নোৱাৰে, কম্পিউটাৰত কাম কৰিব নোৱাৰে, লেপটপত কাম কৰিব নোৱাৰে, আপুনি মেডিচিন খাই নাথাকিব, আপুনি ফিজিঅ'থেৰাপিষ্টৰ ওচৰলৈ আহক, ডেফিনেটলি আপুনি ভাল পাব, আপুনি জীৱনটো আকৌ ভালদৰে আগবঢ়াই নিব সহজ হ'ব। শেষত মই আপোনাক ক'ব বিচাৰিম, আপুনি এইসকল লোকক আপোনাক যোগাযোগ কৰিবৰ বাবে আপুনি কিবা দিব বিচাৰিব নেকি, কণ্টেক্ট নাম্বাৰ, বা আপোনাক কেনেধৰণে যোগাযোগ কৰা সম্ভৱ? ডেফিনেটলি ফিজিঅ'থেৰাপিষ্ট অসমৰ প্ৰত্যেকটো চুকে কোণে আছে, আৰু এনেকুৱা নহয় যে মোৰ ওচৰতে আহিব, বহুত ভাল ভাল ফিজিঅ'থেৰাপিষ্ট আছে গোটেই অসমতে। আপোনালোকে মোৰ ওচৰত আহিব লাগিব বুলি কোনো কথা নাই, আপোনালোকে ওচৰৰ কোনোবা এজন ফিজিঅ'থেৰাপিষ্টৰ ওচৰতো যাব পাৰে, আৰু যদি মোৰ ওচৰত আহিব বিচাৰে, মই গুৱাহাটীত থাকোঁ, শুশ্ৰূষা নিউৰ' ৰিহাব গুৱাহাটীৰ ৰুক্মিণী গাঁৱত আছে। আমাৰ ডাউন টাউন হস্পিটেলখনত কালী মন্দিৰৰ ওচৰতে SK বৰুৱা ৰোড হাউচ নম্বৰ 1, তাতে আমাৰ শুশ্ৰূষা নিউৰ' ৰিহাব, আৰু মোৰ ফোন নম্বৰ 8474015727। চ' মোক যোগাযোগ কৰিব পাৰে, আৰু এনেকুৱা নহয় যে মোৰ ওচৰতে আহিব লাগিব, আপুনি ওচৰৰ ফিজিঅ'থেৰাপিষ্টৰ ওচৰতো যাব পাৰে, আৰু আমাৰ ফেচবুকত বা আমাৰ ৱেবছাইটো আছে শুশ্ৰূষা নিউৰ' ৰিহাব বুলি, তাতে চাৰ্চ কৰিলে ফেচবুক বা গুগলত শুশ্ৰূষা নিউৰ' ৰিহাব, তাতো আপুনি আমাৰ ডিটেইলছ পাব, আমাৰ গুগল মেপ লোকেশ্যনতো আছে, তাতো আপুনি বিচাৰি আমাৰ ওচৰলৈ আহিব পাৰে। হয়, নিশ্চয়কৈ। আব্দুল ছাত্তাৰ দা, বহু সময় আপোনাৰ পৰা ল'লোঁ, ব্যস্ততাৰ মাজতে এইখিনি সময় ল'লোঁ। শেহতীয়াভাৱে হ'লেও ৰঙালীৰ শুভেচ্ছা জনাইছোঁ, আৰু এই অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ। ধন্যবাদ আপোনালোকক ধন্যবাদ। ৰঙালী বিহুৰ শুভেচ্ছা মই আপোনালোক সকলোকে জনাইছোঁ। ধন্যবাদ আপোনালোকে মোক এইখিনি কথা কোৱাৰ সুবিধা দিয়াৰ কাৰণে, ধন্যবাদ। আপুনি কি কয় বিশেষত প্ৰত্যেকবাৰে আমি ব্যতিক্ৰম একোটা বিষয় আপোনালোকৰ সন্মুখলৈ লৈ অহাৰ চেষ্টা কৰোঁ, আৰু আজিও আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিছিলোঁ ফিজিঅ'থেৰাপিৰ বিষয়টো, আৰু চিকিৎসক ডক্টৰ আব্দুল ছাত্তাৰে এই বিষয় সন্দৰ্ভে সুন্দৰভাৱে আপোনালোকৰ সন্মুখত বিশ্লেষণ দাঙি ধৰিলে। আৰু জীৱনক যাপন নহয়, জীৱনক উদযাপন কৰক। আপোনালোকে প্ৰত্যেক সময়তে জীৱনক যাপন নহয়, উদযাপন কৰি যাওক, আৰু তেওঁ সেই কথাই কৈছে, আৰু ইয়াৰ লগে লগে এই অনুষ্ঠানটোৰ পৰা মই বিনাশাই বিদায় মাগিছোঁ। ধন্যবাদ।